নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিম মাঘৰ বিহুৰ দিনা মেজি জুইত অৰ্পণ কৰক এইকেইটা বস্তু। ইয়াৰ ফলত জীৱনলৈ আহিব সুখ সমৃদ্ধি। গতিকে ইয়াৰ বিষয়ে জানিব হ'লে আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। বন্ধু-বান্ধৱীসকল, মাঘৰ বিহুৰ মেজি জুইত যদি এইকেইটা বস্তু অৰ্পণ কৰা হয়, ইয়াৰ ফলত জীৱনলৈ আহিব সুখ সমৃদ্ধি আৰু অগ্নি দেৱতাৰ আশীৰ্বাদ। বন্ধু-বান্ধৱীসকল, মাঘৰ বিহুৰ উৰুকা দিনা আমি সকলোৰে ভেলা ঘৰত থাকোঁ আৰু পিছদিনা স্নান কৰি শুদ্ধ বস্ত্ৰ ধাৰণ কৰি এগছি বন্তি জ্বলাই মেজি জুই জ্বলোৱা হয়। হিন্দু শাস্ত্ৰ মতে অগ্নি অত্যন্ত শুভ আৰু অতি পবিত্ৰ মনা যায়। মেজি জুই জ্বলাওঁতে যদি এইকেইটা বস্তু অৰ্পণ কৰা হয়, ইয়াৰ দ্বাৰা লাভ কৰিব অগ্নি দেৱতাৰ আশীৰ্বাদ, যাৰ দ্বাৰা আপোনাৰ জীৱনৰ পৰা দুখ কষ্ট দূৰ হ'ব আৰু সকলো কামতেই উন্নতি পথ দেখা পোৱা যাব। মাঘৰ বিহুৰ দিনা পুৱা স্নান কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰি এটা শুদ্ধ পাত্ৰত অলপ গুড়, অলপ হালধি আৰু অলপ ঘিউ একলগ কৰি ল'ব। লগতে 1 টকীয়া কইন এটাও ল'ব আৰু মেজি জুইত অৰ্পণ কৰিব। তাৰ পিছত অগ্নি দেৱতাৰ এই মন্ত্ৰটিও জপ কৰিব। এই মন্ত্ৰটি হৈছে ওম অগ্নি দেৱায়ে নমঃ। এনে কৰিলে অগ্নি দেৱতা সন্তুষ্ট হয়, জীৱনৰ পৰা দূৰ হ'ব দুখ কষ্ট। আজিলৈ ইমানেই। ধন্যবাদ।